ভোগালী বিহু মেজিৰ জুয়ে আকাশ চুব খোজে আকাশ চুইছে বা বহুত গৰম আজি এয়া ভোগালী বিহু আহি আছে ভোগালী বিহুৰ উৰুকাৰ কাৰণে আমি নাৰিকল ৰুকিবলৈ লৈছোঁ নাৰিকল এয়া ঘৰৰ নাৰিকল ঘৰৰ মানে আমাৰ মিছেছৰ ঘৰৰ যাওঁতে দিছিলে ধুনীয়া নাৰিকল আৰু এতিয়া ৰুকিম আৰু এইখন কি কয় জানে নাই আপোনালোকে এইখন হ'ল বঠি আৰু ওপৰত এইটো আছে ৰুকুনি মানে ডুৱেল বঠি কাম ৰুকুনি আৰু নাৰিকলটো এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত টুকাতকৈ ইয়াত টুকিলে ভাল হয় সেইটো কাৰণে মই ইয়াতে ৰুকিব লৈছোঁ গতিকে চাব আৰু কেনেকৈ ৰুকোঁ আমি সৰুতে এইবোৰ কৰিছিলোঁ এতিয়া বাৰু সৰুৱে আছে ইমান ডাঙৰ হোৱা নাই দিয়ক এইটো এনেকৈ ৰুকিব লাগে এইটো মাতটো চাওক কেনেকুৱা খুৰুক খুৰুক ফিল দা আৱাজ নাৰিকল এনেকৈ ৰুকিব লাগে খালি নাৰিকল ৰুকোতে আপোনাৰ হেৰি দেই সাৱধান হ'ব লাগে নহ'লে ভিতৰৰ কলা কলাটো আহি যাব আছে পাহি হৈছে আৰু অলপ ৰুকিবলৈ আছে দেই এইটো চাওক ৰুকি আছোঁ পাহিয়ে মাজে মাজে কুটুক খায়ো আছে নাখাবা লাৰু কম হ'ব মায়ে খং কৰিব টেষ্টিয়ে না নাৰিকল ৰুকি হৈ গ'ল 3টা নাৰিকল ৰুকিলোঁ 1 2 3 আৰু ইমানখিনি ওলালে বহুতখিনি লাৰু হৈ যাব পিঠাও হ'ব চাগে এফাল ৰাখিছোঁ কিবা কাৰণে বেলেগ কাৰণে আৰু মই এতিয়া নাৰিকল ৰুকা পৰ্ব সামৰিলোঁ ইয়াৰ পাছত মোৰ বেলেগ পৰ্ব আছে মেজি বনোৱা পৰ্ব ৰাইজ এতিয়া আমি মেজি বনোৱাৰ আগতে এই অলপ খাই লৈছোঁ চাইনা ফুড কি এইটো চাওমিন ভেজ চাওমিন এইবিলাক তাই উঠাবলৈ মানা কৰিছে মিছেছে তাইকো অলপ উঠাই দিছোঁ এই আমাৰ আপিটো সেইটো আমাৰ মোৰ মেজি এছিষ্টেণ্ট আৰু এইটো মই মেজি মেইন মানে কি এইটো ডিজাইনাৰ আৰু এতিয়া আমি খাই লওঁ चाउमीन वेज चाउमीन और इसके बाद हम जाएगा मेजी बनाने के लिए फॉर यू এতিয়া আমি মেজি বনাবলৈ গৈ আছোঁ মেজি বনাম আৰু আমি মেজি কেনেকৈ বনাওঁ আপোনালোকে চাব পাহিকে বনাম না এইখিনিতে হয় না এইখিনি খৰি এতিয়া গাঁত খান্দি কল এটা পুতিব লাগিব তাতে না আমাৰ লাগিয়ে গ'ল জুনিয়ৰ মেজি আৰ্টিষ্ট এতিয়া পাহি এতিয়া আমি এটা গাঁত খান্দিব লাগিব ইয়াতে না গাঁত খান্দি লওঁ বাপৰে বহুত টানো মাটিটো পাহি পাথৰ ওলাইছে কল পুতিব লাগিব পাহি কল পুতি চাইডত খৰিবোৰ দি দিব লাগিব মাজত নিদিলা
চাই হ'ব এতিয়া বিয়াত ধাৰ নমতে আমাৰ মানুহ তেনেকুৱাই খৰিবিলাক দিয়া যে এইবিলাক লাঠি লাঠিবিলাক আমাৰ মেজি বনাই হৈ গ'ল কালি ৰাতিপুৱা অগ্নিসংযোগ কৰিব লাগিব এইটো মই আপোনাৰ আৰু এইটো দয়াঙ্কা নাম্বাৰ 1 চেফ নান্টি বাবু দাল what is this কি এইটো बैंगन का भरता বেঙেন কা ভর্তা हाँ छुटकी माছ ये छुटकी सुटकी माछ। है अच्छा ये मटन ছাগলী মাংস ये মাছ बोल আৰু এইটো पनीर पनीर ये ये है custard। मिष्टी मुख हाँ হাঁচটো কাহা গিয়া ডাক বুলি কৈছিলে না আমাৰ মেজি দপ দপকৈ জ্বলিছে মেজিৰ জুইৰ ওচৰত আমি উত্তাপ লৈ আছো আজি বিহুৰ ভোগালী বিহু মেজিৰ জুয়ে আকাশ চুব খোজে আকাশ চুইছে বা বহুত গৰম জুইৰ হুম হুমনি শব্দটো শুনক এই পৰিধিৰ কাষতে এইটো চক মেজি আছে দেই এইটো আমাৰ পাহিয়ে বনাইছে আৰু আমাৰ এতিয়া অলপ পাছতে আমাৰ অতিথি আহিব বিহু বুলি আৰু অতিথি আহিলে এইটো পাহিয়ে প্ৰজ্বলন কৰিব জ্বলাব মানে গতিকে আমি ডাঙৰ মেজিটো এই ইয়াত দেখক এইটো ডাঙৰ মেজিটো শেষেই হ'ল প্ৰায় আৰু অলপ পাছত আমি হেৰি কৰিম ইয়াতে আলু পুৰিম কাঠালু এইবোৰ আছে এইবোৰ পুৰিম এয়া হ'ল আমাৰ সংস্কৃতি এয়া হ'ল আমাৰ পৰম্পৰা ভোগালী বিহু এইটো আমাৰ দ্বিতীয় বিহু ভোগালী বিহু মানে ভোগৰ সময় মাছ
কাছ আজিকালি নাখায় বাৰু মাছ চব উভয় নদী হয় এইটো সময়ত বিহুৰ পিঠা পনা বহুত বনায় এই মেজিৰ এই বিহুত আৰু এইবোৰ খায় নাচ গান এইটোত ইমান কম নকৰে আজিকালি অৱশ্যে কিছুমানে কৰে এইটো বিহুৰ লগত আচলতে জড়িত নহয় এয়া হ'ল ভোগালী বিহু বা মাঘ বিহু মাঘত হয় কাৰণে মাঘৰ বিহু আৰু খুব ভোগ কৰা হয় কাৰণে এইটোক কয় ভোগালী বিহু এয়া চাওক মেজিৰ জুই প্ৰায় জ্বলি ইমানবোৰ আছিলে এয়া শেষ হ'বলৈ লৈছে এইটো অলপ পাছত লোৱা ভিডিঅ' আৰু আমাৰ এয়া পাহিৰ মেজি আৰু এয়া পাহি চিটিং হিয়াৰ পাহি এয়া দলিবিলাকৰ লগত বহি আছে তাই একদম আসন গ্ৰহণ কৰিছে গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ গোটেই বছৰটো শুভ হওক তাৰেই কামনা কৰিছোঁ আমাৰ বিহুৰ পিঠা পনা বনোৱাত ব্যস্ত এয়া পিঠা লাড়ু সেইফালে কি কয় এইটো কেক বনাই আছে আৰু এইফালে পিঠা বনাই আছে আৰু এয়া পিঠা বনোৱা মানুহগৰাকীয়ে মই হাতখনে দেখাইছোঁ মুখখন দেখুওৱা নাই বাৰু এয়া পিঠা হ'ল এইটো আপোনালোকে কি পিঠা কয় এইটো মোৰ বৰ প্ৰিয় পিঠা এনেকৈ তাতখিনি দিব লাগিব তাৰপিছত উল্টাই থাকিব লাগিব পেল্টাই থাকিব লাগিব হৈ যাব পিঠা এনেকৈ চব এইটো হ'ল আমাৰ বিহু আৰু লাড়ু পিঠা আৰু কিবাকিবি পিঠা অলৰেডি ভাজিছে আৰু এতিয়া আমি আলহী আহিলে চাহেৰে খাম সৰু ভেলাপুজি জ্বলাইছোঁ এয়া আলহী আহিছে অতিথি বিহুৰ আলহী ৰয়দা এয়া ৰয়দাৰ বাইদেউ এয়া আমাৰ বাইদেউ মনীষা বৰা আৰু এয়া আমাৰ যিয়ে বনাইছিলে এয়া কি নাম পৰিধি না পৰিধিক চক নাই এইবোৰ কি লৈ আছে মানে এইবিলাক আজিও খেলিব এৰা নাই পৰিধিয়ে একেবাৰে জুই তাপতে ঘুমাই গৈছে আৰু বিহুৰ চাহ জলপান খাবলৈ আহিছে আমাৰ অতিথি মাতিছিলোঁ ৰয়দা আৰু বাইদেউ বাইদেৱে আমাৰ পাহিক গান শিকায় আমাৰ শ্ৰীমতীয়ে চাহ দিছে আৰু বিহুৰ পিঠা পনাটো জানেই আৰু এই ভোগালী বিহুত বিভিন্ন ধৰণৰ পিঠা পনা খোৱা হয় বিশেষকৈ তিলৰ পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু এইবিলাক এয়া অসমীয়া পৰম্পৰা অসমীয়া আলহী অতিথি একেই চাহ খাইছোঁ পিঠা তিল পিঠা এইটো তেল পিঠা এইটো তেল পিঠাৰ এটা নাম চুজি লাড়ু নাৰিকল লাড়ু এয়া নিমকি এয়া ৰাইচ কি এইটো ৰাইচ কেক আৰু গোটেইকেইটা আইটেম আমাৰ শ্ৰীমতীয়ে বনাইছে ইয়াত দোকানৰ আইটেম এটাও নাই 1 2 3 4 5 6 7 লাকি 7 আৰু কিবা কিবি আছে এইবোৰ আহিব চাগে চিৰা তিৰা আছে বাৰু চিৰাটো বাৰু ঘৰত খুন্দা নাই ন